हेलो फ्रेंड्स अपना बार जॉब कार्ड आसे नेকি যদি আছে তেনেহলে এতিয়া চাই লওক আপোনাৰ জব কাৰ্ডত চৰকাৰে কিমান টকা দিলে হেয়া কেনেকৈ চাব আপোনাৰ মোবাইলত অথবা আপোনাৰ কম্পিউটাৰত যদি আপোনাৰ জব কাৰ্ড আছে তেনেহলে ভাল খবৰ আৰু চৰকাৰে বহুতই টকা দি আছে জব কাৰ্ডত আপোনালোকে কিন্তু হেয়া মোবাইলতে কেনেকৈ চেক কৰে নাজানে আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম আপোনালোকৰ পৰিয়ালৰ বা আপোনাৰ নামতে জব কাৰ্ড আছে নেকি तो बोलो আমি এতিয়া ভিডিওটো স্টার্ট কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব প্লিজ আমি আহিলো মোবাইল স্ক্ৰিনত আপুনি আপোনাৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ওপেন কৰি পেলাই ইয়াত সাৰ্চ কৰিব জব কাৰ্ড তো চাই থাকক নতুন পেজ খুলিছে গ্রাম পঞ্চায়ত এটুত ক্লিক কৰিব লাগিব ৰঙ হৈ আছে যেটো নতুন এটা নতুন পেজ খুলিছে আপোনাৰ 2 নম্বৰটোত ক্লিক কৰিব লাগিব এই ৰঙাটোত এটুত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছে আপোনাৰ ষ্টেটটো মাৰিব লাগিব আপোনাৰ আসাম মাৰিছে ৰঙাটো আপোনালোকৰ যি আছে মাৰক তাৰ পিছত আপুনি यार जे अपनी टकाटो सब यार सनर एटू 20 मैं मारि आसो 20 सनर तार पिছত अपना डिस्ट्रिक्ट मोर আছে নগাঁও এয়া নগাঁও মই মাৰিলো আপোনাৰ যি আছে মাৰক তাৰ পিছত ব্লকটো মাৰিব লাগিব ব্লকটো হৈছে আমাৰ জুৰিয়া এইটো জুৰিয়া মাৰিছো তো তাৰ পিছত আপোনাৰ গাঁওটো মাৰিব লাগিব আমাৰ আছে জেংগনি মাৰিলো জেংগনি কলাডুবা তাৰ পিছত প্ৰসেসড তাৰ পিছত এটো আপুনি চাক নতুন এটা পেজ আহিছে মই এটো 5 নম্বৰটোত মাৰিব লাগিব এটো ৰঙা হৈ আছে তাৰ পিছত আপোনাৰ আহি গল আপোনাৰ গাঁৱৰ যি আছে মানুহ সকলোৰে আহি গল তাৰ পিছত আপোনাৰ মাৰিব লাগিব এইটো থ্ৰী ডটত ক্লিক কৰিব লাগিব পিছত আপুনি ডেস্কটপ সাইটটো ওপেন কৰি লওক এতিয়া আপোনাৰ নামটো কেনেকৈ বিচাৰিব ইমান মানুহৰ নজৰ তেনেহলে ফিন ইন ফেস এটো ক্লিক কৰি দিয়ক তাৰ পিছত আপোনাৰ নামটো টাইপ কৰি দিয়ক মোৰ এজন ফ্ৰেন্ড আছে তাৰ নামটো মাৰি আছম যেহেতু মোৰ জব কাৰ্ড নাই আজিজুল AZIZUL এটো চাক আজিজুল হক আহি গৈছে এটো চাইলো তাৰ দেউতাৰ নাম ঠিকে আছে ৰাইট আহিছে পহলে যে গৈ থাকক আপুনি লাষ্টত যাক একদম লাষ্টত এটা এইটো যাক এই যে আপোনাৰ এইটো টকা ইয়াত ক্লিক কৰি দিয়ক তাহলে ৰঙাটোত অল ডিটেইলস চাব লাগিব আপোনাৰ কিমান টকা সোমাইছে আৰু এই মাহত সোমাইছে নে নাই এটো নম্বৰ আহিছে নম্বৰত ক্লিক কৰিব লাগিব এনেকুৱা নম্বৰ আহিছে আৰু আপোনালোকে এনেকুৱা গোটেইকেইটা নম্বৰত চেক কৰিব কোনটো নম্বৰত আপোনাৰ নাম দিছে আকৌ আপোনাৰ নামটো বিচাৰিব লাগিব ৰঙাটোত ক্লিক কৰি দিয়ক থ্ৰী ডট আকৌ ফিন ইন পেজ আকৌ ক্লিক কৰি দিয়ক আপোনাৰ নামটো আকৌ সাৰ্চ কৰি দিয়ক এটো চাক আজিজুল হক আৰু এটো আহিছে আজিজুল হক প্রসাক পয়সা ক্রেডিট হয়েছে হ্যাঁ ক্রেডিট মানে আপনার সোমাইছে টকা 8 তারিখ 4 মাহ 2020 টকাটো আহিছে তো ওকে ফ্রেন্ডস আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ভিডিও লাগে তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব।